নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ কিছুমান পদ মুকলি কৰি দিয়া হৈছে নটিফিকেশ্যনটো আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা তো বলক নটিফিকেশ্যনটোত কি আছে গোটেইখিনি চাই লওঁ কিন্তু তাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সবৰ প্ৰথমত পাই থাকে বলক এতিয়া আমি নটিফিকেশ্যনটো চাই লওঁ সো এইটো হ'ল আমাৰ অফিচিয়েল নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট আমি ক'ব পাৰোঁ যোনটো আমাৰ 22 মাৰ্চ 2024 আমাৰ ৰিলিজ কৰি দিয়া হৈছে তো ইয়াতে কিছুমান পোষ্ট আহিছে হেগিটা হল এপ্লিকেশনস are invited from the eligible candidates for temporary engagement of 8 clear and anticipated law clerks তো আপোনালোকৰ law clerkৰ কাৰণে 8টা পোষ্ট আহিছে আৰু মনত ৰাখিব এই পোষ্ট কেইটা কিন্তু আপোনালোকৰ টেম্পৰাৰী পোষ্ট কোনো পাৰ্মানেন্ট পোষ্ট নহয় আপোনালোকৰ এইটা টেম্পৰাৰী পোষ্ট দিয়া হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ যোনটো স্যালাৰি হ'ব সেইটো ফিক্স কৰি দিয়া হৈছে সেইটো আপোনালোকৰ মান্থলি স্যালাৰি হ'ব 30000 পাৰ মান্থ ঠিক আছে আপোনালোকে 30000 কিন্তু স্যালাৰি যথেষ্ট ভাল আমি ক'ব গ'লে 30000 পাৰ মান্থ দি আছে ইয়াৰ কাৰণে এপ্লাই ষ্টাৰ্টিং হ'ব আপোনালোকৰ মনত ৰাখিব এইকেইটা এপ্লাই আপোনালোকে অনলাইন থ্ৰুত কৰিব লাগিব আৰু অনলাইন আপোনালোকৰ প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব 5 এপ্ৰিলৰ পৰা 3টা বজাৰ পৰা দুপৰীয়া আৰু ইয়াৰ আপোনালোকৰ লাষ্ট ডেট হ'ব 25 এপ্ৰিল দুপৰীয়া মানে আবেলি 5টা বজালৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব তেতিয়ালৈকে আপোনালোকৰ এইটো খোলা থাকিব সাইটটো তো বলক বাকি এটি কি আছে এই নটিফিকেশনটো গোটেইখিনি চাই লওঁ আৰু এইটো মনত ৰাখিব আমাৰ যোনটো গুৱাহাটী হাইকোৰ্ট সেইটো কিন্তু কেৱল আসামৰে হাইকোৰ্ট নহয় তেনেকুৱা নহয় আসাম নাগালেণ্ড মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ গোটেইকেইটাৰ হাইকোৰ্ট কিন্তু আমাৰ গুৱাহাটী হাইকোৰ্টটোৱে হয় সো বাকি এটা নটিফিকেশনটোত কি আছে বলক চাই লওঁ এজৰ ফালে যদি চাই তেতিয়াহলে আপোনালোকৰ আনৰিজাৰ্ভ ক্যাটেগৰীৰ বাবে ম্যাক্সিমাম এজ আপোনালোকৰ 40 হ'ব পাৰিব 40 ৰ ওপৰত হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে তেনেকৈ ঠিক ওবিসি এমওবিসিৰ কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশন মানে 43 লৈকে আৰু এসটি এসসি হলে আপোনালোকৰ 45 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন will be applicable to the candidates belonging to the persons with benchmark disability as per the rule তো benchmark disability পাৰ্সন সকলে নৰমালি 10 ইয়াৰ্সৰ এজ ইয়াটো পায় ৰিলেক্সেশন তো তেওঁলোকে মেবি 50 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল পিডব্লিউডি ক্যান্ডিডেট হয় তো আৰু কি আছে বলো হেখিনি চাই লওঁ সিলেকশন প্ৰসেছৰ ফালে যে আপোনালোকে চাই আপোনালোকৰ এটা ৰিটেন এক্সামিনেশন হ'ব ইয়াতে দিয়ে স্টেজ 1ত আপোনালোকৰ ৰিটেন এক্সামিনেশন অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চন মানে ওএমআৰ শীট দি দিব হ'ব তেনেকুৱা 120 মাৰ্কস for 2 hours duration on OMR sheet testing on English proficiency আপোনালোকৰ ইংলিশৰ proficiency কিমান হেখিনি চাব হেখিনি কাৰণ ইংলিশ proficiency আপোনালোকৰ 30 মাৰ্কস দিব 120 মাৰ্কস মানে আপোনালোকৰ 2 hours দিয়া হ'ব জেনাৰেল নলেজত আপোনালোকৰ 10 মাৰ্কস থাকিব জেনাৰেল এপ্টিটিউডত মানে ম্যাথছত আপোনালোকৰ 10 মাৰ্কস থাকিব নলেজ ইন ল আপোনালোকৰ 50 মাৰ্কস থাকিব আৰু এজ ওয়েল এজ আসামিজ ল্যাঙ্গুৱেজত আপোনালোকৰ মানে আসামিজো আপোনালোকে জানিব লাগিব তাতে আপোনালোকৰ 20 মাৰ্কস দি দিব ঠিক আছে স্টেজ 2ত আপোনালোকৰ কি হ'ব এটা ভাইবা হ'ব যত আপোনালোকৰ টোটাল 30 মাৰ্কস দি দিব আৰু আপোনালোকৰ 1:3 হিচাপত মানে ক্যান্ডিডেট মাতা হ'ব মানে আপোনালোকে স্টেজ 1ৰ পৰা 8টা পোষ্টৰ কাৰণে প্ৰায় আপোনালোকে 24টা ক্যান্ডিডেট আপোনালোকক সিলেক্ট কৰাব তাৰ পৰা আপোনালোকে লাষ্টত 8টাহে সিলেকশন পাবগৈ 8টা ক্যান্ডিডেট লাষ্টলৈকে সিলেকশন পাব ঠিক আছে আৰু এতে কি দিছে চাওক in order of the merit of the basis of the marks obtained the written examination may be called to appear interview a candidate shall have to secure at least 18 marks such as 60% of the interview so আপোনালোকে 13 ৰ মাজত কিন্তু 18 at least আপোনালোকে পাবই লাগিব তেতিয়াহে আপোনালোকক সিলেক্ট কৰা হ'ব নহলে আপোনালোকে কিন্তু ডিসকোয়ালিফাই হৈ যাব ঠিক আছে ইয়াতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব হেখিনি দি দিছে আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এটা ভ্যালিড ইমেইল আইডি আৰু আপোনালোকে এটা মোবাইল নাম্বাৰটো কিন্তু ম্যান্ডেটৰি থাকিব লাগিব তাৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব www.ghccodeonline.gov.in ত গৈ আপোনালোকে তাতে ৰেজিষ্ট্ৰেচন কৰি নিউ ৰেজিষ্ট্ৰেচনত মাৰি তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন ফৰ্মখিনি গৈ অনলাইনৰ থ্ৰুত আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব ওয়েবসাইটটো যোনটো হ'ব সেইটো মই দি দিম আপোনালোকৰ লিংকৰ থ্ৰুত দি দিম মানে তলত ডেসক্ৰিপচনত দি দিম তো আপোনালোকে তাৰ পৰা গৈ ইয়াতে চাই লব পাৰে নটিফিকেশনটো চাব পাৰে আৰু আপোনালোকৰ যেতিয়া পৰা অৰ্থাৎ 5 এপ্ৰিলৰ পৰা যেতিয়া পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া তাতে গৈ আপোনালোকে
ইয়াতে এপ্লাইও কৰি ল'ব পাৰে এপ্লিকেশ্যন ফিটোৰ ফালে যদি চাই আপোনালোকে ST SC হ'লে আপোনালোকে 250 rupees দিব লাগিব আৰু আপোনালোকে আনৰিজাৰ্ভ কেটেগৰী বা অল আদাৰ কেটেগৰী আপোনালোকে 500 rupees দিব লাগিব ঠিক আছে ইয়াতে কিন্তু কোনো ধৰণৰ PWD ক্যান্ডিডেট হ'লে however there will be no application fee for person with benchmark disability আপোনালোকে যদি PWD ক্যান্ডিডেট হয় আপোনালোকৰ কোনো ধৰণৰ application fee দিব নালাগে eligibility criteria টো চাইলো educational qualification কি দৰকাৰ বলক তো আপোনালোকে ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোক গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন ল অৰ ডাইৰেক্টৰেট ইন ল ডক্টৰেট ইন ল মানে আপোনালোকে PhD ডিগ্ৰী থাকিব লাগিব ল তেতিয়ালৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন এটা ভ্যালিড ৰেজিষ্ট্ৰেচন ইয়াতে এটা থাকিব তেতিয়া হলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ষ্টেট অফ আসামত হ'ব লাগিব আপোনালোকৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচনটো এটা আৰু এটা কন্ডিশন দিছে বলক হেতু আপোনালোকক দেখাই দি আছো কি হয় এই কন্ডিশনটো এটা যোনটো আপোনালোকৰ অ্যাটাচমেন্ট the attachment of law clerks would be for initially 2 years আপোনালোকৰ প্ৰথমতে 2 বছৰ ভাৰ আপোনালোকৰ কন্ট্ৰাকচুৱেল হিচাপত দিয়া হ'ব পিছত এইটো আপোনালোকৰ ৰিনিউ হ'বও পাৰে বা নহ'বও পাৰে হেখিনি আপোনালোকে টার্মস এন্ড এনগেজমেন্টত পঢ়ি চাই লব পাৰে তাৰ পিছত আপোনালোকৰ ইয়াতে ডিউটিজ এন্ড ফাংচন কি কি হ'ব অৰ্থাৎ আপোনালোকে কি কাম কৰিব লাগিব হেখিনিও ইয়াতে দি দিছে তো এইখিনি আছিল আপোনালোকে যি ইচ্ছুক ইয়াতে এপ্লাই কৰিব পাৰে আসাম গৱৰ্ণমেণ্টৰ চাকৰি হয় আৰু এনে ধৰণৰ ভিডিওবিলাক আপোনালোকে আগন্তুক দিনত পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব দিব আৰু ভিডিওটো লাইক কৰি দিব আৰু ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব যাতে আগন্তুক দিনত হিহত ইয়াৰ পৰা উপকৃত হৈ থাকিব পাৰে ধন্যবাদ আপোনাৰ দিনটো শুভময় হোক